ভিডিঅ'ৰ প্ৰথম পাৰ্টটো আৰু ছেকেণ্ড পাৰ্টটো আপোনালোক সকলোৱে চালেই আছে। এতিয়া আমি গোটেইখিনিয়ে মিলি খাবলৈ বুলি ললো দেই। যিহেতু গোটেইখিনি বস্তু ইয়াত বনাব পৰা নাযায়, সেয়েহে আমি চাহটো ঘৰতে বনাই আনিছিলো। তাতে আমি ৰাতিপুৱাৰ পৰা একো খোৱাই নাছিলো, সেয়েহে প্ৰথমে আহি আমি চাহকে খাই ললো। চাহৰ লগত খাবলৈ পাছে আমি বহুত কিবা কিবি আনিছিলো, কিন্তু সকলোখিনি কোৱাটো সম্ভৱ নহয়। যিহেতু এফলেকৰ ৰাইজে পুৰা খোৱাত ব্যস্ত, দেখিছেই নহয় মুখেৰে একদম মাতিবই পৰা নাই। ৰিজৰ্টখনৰ পাছে এটা বস্তু একেবাৰে মন কৰিবলগীয়া যে প্ৰতিটো কোণতে জুবিনদাৰ ফটোৱে লগাই থোৱা আছে। এফলেকত টাইম পাওঁতে গোটেই ৰিজৰ্টখন ঘূৰি মেলি ফটো চটো কেইখনমান মাৰি ললো, কাৰণ পাছত আকৌ মোৰ ভাত বনোৱা পাল আছে যে, সেইবাবেহে। ঘৰত পুৰা ভাবি আহিছিলো যে খাম বম ফুৰিম এনজয় কৰিম, কিন্তু ইয়াত আহি পোৱাৰ লগে লগে মোক ভাত বনাবলৈ বুলি লগাই দিলে গাইজ। এইটো কথা এষাৰ আছে নহয়, বোলে ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি। পাছে ৰাইজসকল আজি মোৰ লগতো তেনেকুৱাই কিবা এটা হ'ল। পাছে ভালো লাগে দিয়কচোন, নিজৰ আপোন মানুহবোৰক নিজৰ হাতেৰে এসাঁজ বনাই খুৱাব পালে। এইফালে মোৰ ভাত চাত বনাই মেলি হোৱাৰ পাছত তাহাঁতিখিনিয়ে ভাতটো বাঢ়িলে। ইয়াৰ এটা কিন্তু লং ভিডিঅ' আহি আছে, আপোনালোকে কিন্তু চাবলৈ নাপাহৰিব দেই। হোৱাৰ পাছত আমি ঘৰমূৰীয়া হ'লো। ৰিজৰ্টখনৰ সম্পূৰ্ণ ডিটেইলছটো মই অন্য এটা ভিডিঅ'ত দি দিম দেই।